নিশা 10 বজাত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা তীব্ৰবেগী চাৰিচকীয়া অল্টো আৰু অটো ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ফলত গুৰুতৰভাৱে আহত এগৰাকী মহিলা সহ 11 মহীয়া কণমানি শিশু কথমপি প্ৰাণ ৰক্ষা 11 মহীয়া কণমানি শিশুগৰাকীৰ আহত মহিলাগৰাকী চাপৰত থিৰঘাট পথিমাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত মহিলাগৰাকী আৰু 11 মহীয়া কণমানি শিশুগৰাকীক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি কৰে ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS01C08161 বুলি জানিব পৰা গৈছে ঘটনাস্থলীত হালকুচা আৰক্ষী উপস্থিত হয় আৰু গাড়ী দুখন হালকুচা থানালৈ লৈ যায় আজি কেইটামান বাজিল এতিয়া 10টামান বজাত ই ৰিক্সা আৰু এখন কি হয় এল্টো দুইখনৰ মাজতে মুখামুখি সংঘাত হয় তাৰপিছত ক'ত হয় ঘটনাটো ক'ত হয় ঘটনাটো আমাৰ বাংলা থানা 1 কিলোমিটাৰ আগত যিটো আমাৰ শিৱ মন্দিৰ আছে আৰু ফৰেও মানে কাম চলি আছে এইখিনিতে দুৰ্ঘটনাটো হয় আৰু এই দুৰ্ঘটনাৰ ফলত এটা বাচ্চা আৰু এটা মাইকী গুৰুতৰভাৱে আহত হয় এটা বাচ্চা মানুহ আৰু আৰু এটা মাইকী আহত হয় গুৰুতৰভাৱে আহত